Hello guys, welcome back to my channel Jaydev Vlogs and Creative আৰু বৰ্তমান মই আছো গোৱালপাৰা কৃষ্ণাই আছো আৰু ইয়াতে এটা মন্দিৰ আছে মা শ্ৰী শ্ৰী টুক্ৰেশ্বৰী মন্দিৰ বুলি এই মন্দিৰটো আৰু ওপৰত আছে ওপৰত 600তকৈ বেছি চিৰিৰ ওপৰত যাব লাগিব মানে একদম ওপৰত আছে তাত আছে পাৰ্বতীৰ খোজ এটা আছে সৰি মহাদেৱৰ খোজ এটা আছে মানে ওপৰত মহাদেৱৰ খোজ এটা যেতিয়া মানে পাৰ্বতীক দাঙি লৈ গৈছিল মহাদেৱে তো তেতিয়া মানে সেই খোজটো তাতে পৰি আছে তো সেই খোজটো দেখুৱাম আৰু যাই তো বলক মানে ওপৰত যাই থাকোঁ বলক এনেকৈ আৰু ধুনীয়া ঠাই হয় এনেকৈ মাজে মাজে বঢ়িয়াকৈ সেই আছে মহাদেৱৰ মূৰ্তি গণেশৰ মূৰ্তি এনেকৈ মাজে মাজে আছে ধুনীয়া ঠাই হয় বঢ়িয়া আপোনালোকৰ আহিব যদি ওচৰৰে হয় তেতিয়াহ'লে আহিবৰ কাৰণে বহুত ভাল হ'ব আপোনালোকৰ আৰু আহিব ইয়াতে আহি আপোনালোকে ইয়াতে এটা সেৱা লৈ যাব কাৰণ ইয়াতে মানুহে কয় ইয়াতে আহিলে যি সেৱা কৰিলে হেনো যি মানে মনৰ ইচ্ছা আৰু পূৰণ হয় সেনেকৈ কয় আৰু বঢ়িয়া পাহাৰৰ ওপৰত আছে ধুনীয়া ঠাই হয় আৰু ইয়াতে এটা কথা মানে যদি আপোনালোকে আহে ন ইয়াতে পানী বটল এটা লৈ আহিব কাৰণ পানী বহুত পিয়াহ লাগিব ইয়াতে আৰু এইফালে চাওক ওপৰৰ পৰা চাওক একবাৰ তলত কেনেকুৱাতে দেখি মানে ভাল লাগে আৰু এনেকৈ ওপৰত আহি আছোঁ আৰু এনেকৈ ওপৰত যাই আছোঁ আৰু এনেকৈ ওপৰত দেখিম আৰু ফাইনেলি আহি পালোঁ এই মন্দিৰটো আৰু সেই মন্দিৰটোত আছে খোজ এটা আছে আৰু সেই ভিতৰত আছে কিন্তু ভিতৰত এতিয়া যাব নোৱাৰোঁ কাৰণ সেইটো তালা মাৰা আছে কিন্তু নেক্সট পিছত যদি আহোঁ দেখুৱাম একবাৰ বেকগ্ৰাউণ্ডটো চাই লওক ওপৰৰ পৰা মানে তলত দেখিম কেনেকুৱাতে দেখি আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহে সেই যে গাছৰ তলত যে দুজন আছে সেই দুজন হৈছে ৰঙিয়াৰ পৰা তাকে কৈছোঁ ভিউটো কিন্তু মজা ভিউ দেই সঁচাকৈ মানে যিটো মানে ওপৰত যোৱাৰ পিছত যিটো মানে ভাল লাগে না সেইটো মানে কি ক'ম আৰু কিমান ভাল লাগে আৰু এইটো হ'ল মহাদেৱৰ খোজটো যেতিয়া পাৰ্বতীক দাঙি লৈ যায় সেই খোজটো ইয়াতে ৰৈ যায় আৰু আজিলৈকে এইখিনি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈকে বাই বাই